Hello everyone, আশা কৰো সকলো ভালে আছে। আজি একচুয়ালি ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিছো 8:30 হৈছে আৰু আজি আপোনালোকক লৈ যাম এখন দোকানলৈ। আমি যেহেতু সদায় যেতিয়া বস্তু কিনিবলৈ যাওঁ কম দামত বস্তু পালে আমি খুব ভাল পাওঁ ন, আৰু আমি হোলসেল দোকানবোৰ বেছি বিচাৰি ফুৰো। সেই কাৰণে আমি ইয়াত আহিও এখন হোলসেল দোকান পাইছো। আমাৰ ঘৰৰ ওচৰতে হয়, বেছি দূৰ নহয় বাৰু, 10 মিনিটমান লাগে। সেই দোকানখনত আমি একচুয়ালি তাত আমি বজাৰ কৰিবৰ কাৰণে মেম্বাৰশ্বিপ কাৰ্ড লাগে আৰু তাত বস্তুবোৰ একদম আধা দামত পোৱা যায়, মানে বহুত বেছিয়ে কম দামত পোৱা যায় সঁচাকে। আৰু আজি ভাবিছো আপোনালোকক সেই দোকানখনলৈ লৈ যাওঁ, যেহেতু আপোনালোকে যদি ভৱিষ্যতে US আহে তেতিয়া আপোনালোকৰ কাৰণে সুবিধা হ'ব এইটো। সেইকাৰণে ভাবিছো দোকানখন আপোনালোকক দেখাওঁ আজি। ঠিক আছে, বলক আজি দোকানখনৰ পৰাই আমাৰ ব্লগটো ষ্টাৰ্ট কৰোঁ। আৰু দোকানখনৰ নামটো মই কৈ দিছোঁ, তাৰ নামটো হৈছে চেমছ ক্লাব। ঠিক আছে, বলক তেন্তে আজি ষ্টাৰ্ট কৰোঁ। এয়া ৰাতিপুৱা একদম ৰাতিপুৱাৰ পৰিৱেশ। মই যোনখন কাৰ্ড মেম্বাৰশ্বিপ কাৰ্ডৰ কথা কৈছিলোঁ, কাৰ্ডখন এইখন, আৰু এই কাৰ্ডখন আমি ইয়াত এই দোকানখন আহি বনাব লাগে। মানে আমি বছৰত এবাৰ এই কাৰ্ডখনৰ কাৰণে পে'মেণ্ট কৰিব লাগে, তেতিয়াহে আমি মানে দোকানখনত সোমাব পাৰোঁ। উইদাউট এই কাৰ্ডখন আমাক দোকানখন এণ্ট্ৰি কৰিব নিদিয়ে। এই কাৰ্ডখন মানে ইমান বেছিও দামী নহয়, মানে বছৰেকত আমি $30-40 মান পে'মেণ্ট কৰিব লাগে এই কাৰ্ডখনৰ কাৰণে। আৰু এই কাৰ্ডখন নহ'লে যিহেতু তাত সোমাব নোৱাৰি, সেইকাৰণে এইখন বহুত ইম্পৰ্টেণ্ট হয়। আমি যিহেতু বহুত বেছিয়ে সোনকালে আহিলোঁ, 9টা বাজিছেহে এতিয়া, আৰু একচুৱেলি দোকানখন খোলে 10টা বজাত। আমি গম পোৱা নাছিলোঁ কথাটো, সেইকাৰণে যিহেতু এঘণ্টা আছে আৰু সেইকাৰণে আমি প্লেন কৰিলোঁ বেলেগ এখন দোকানলৈ যাবলৈ। আকৌ চেমছ ক্লাবত আহিম বাৰু 10টা বজাত, কিন্তু আকৌ আমি প্ৰথমতে বেলেগ এখন দোকানত গৈ লওঁ। আৰু সেই দোকানখনৰ নাম হৈছে পেপে গংগা। সেই দোকানখনতো বহুত ধুনীয়া ধুনীয়া বস্তু পায়, মানে ঘৰত সজাব পৰা বস্তু আৰু এনেই ইটো সিটো, আৰু মই দেখাম তাত গৈ কি কি পায়। আৰু সেই দোকানখনতো বস্তুবোৰ কম দামত পোৱা যায়। ঠিক আছে, বলক তেন্তে আজি আপোনালোকক আৰু এখন নতুন দোকান দেখাওঁ, নাম হৈছে পেপে গংগা। আমি পেপে গংগা পালোহি, দেখাই দিছোঁ পেপে গংগাৰ ফ্ৰণ্ট ছাইডটো। এয়া দোকানখনৰ ফ্ৰণ্ট ছাইড, আৰু এফালে আমি এতিয়া যাম। ক্ৰিছমাছৰ কাৰণে মানে বস্তুবোৰ দোকানখন ইমান ধুনীয়াকৈ সজাই থৈছে, এইবোৰ ইমান কিউট কিউট বস্তুবোৰ আছে। কিন্তু আমি মানে ইয়াত একো লোৱা হোৱাই নাই এতিয়ালৈকে, এনেই মানে টাইম পাছ কৰিবৰ কাৰণেহে আহিছিলোঁ ইয়াত। সেইকাৰণে এনেই বস্তুবোৰ চাই আছোঁ এফালৰ পৰা, কিন্তু বহুত ধুনীয়াকৈ সজাই থৈছে, একদম ইমান ধুনীয়া কিউট কিউট বস্তুবোৰ ৰখাই দিছে। হৈ গ'ল আমাৰ ইয়াত শ্বপিং কৰা, যিহেতু 10টা বাজিব হ'ল, সেইকাৰণে আমি যাওঁ জল্দি জল্দি। বেলেগ একো কিনা নাই, দেখাই দিছোঁ যে এয়া এটা চুৰ এক কিনিলোঁ, আৰু অন্য একো কিনা নাই তেনেকৈ, মানে এনেই আৰু সৰু সুৰা কিবা কিবি। বাকী এতিয়া আমি যাওঁ, যিহেতু 10টা বাজিব হ'ল, তাত 10টা বজাত খুলিব চেমছ ক্লাব। ঠিক আছে, বলক এতিয়া যাওঁ চেমছ ক্লাব জল্দি জল্দি। এয়া আমি চেমছ ক্লাব পালোহি, কিন্তু ইমান বেছি ভিৰ চাওঁ। মানে 10টা বাজিছেহে এতিয়া, কিন্তু 10টা বজাতে মানুহ পূৰা ভিৰ লাগি গৈছে। এইখনত মানে বহুত বেছিয়ে মানুহ আহে, আৰু উইকেণ্ড যিহেতু এতিয়া, সেইকাৰণে উইকেণ্ডত বহুত বেছি মানুহ আহে। চব বস্তু ইয়াত মানে বহুত বেছিকৈ ৰখা হয়, মানে সৰু সুৰা বস্তু পোৱাই নাযায়। যিকোনো বস্তুৱে মানে গোটেইখিনি ডাঙৰ ডাঙৰ হয়। মই মেৰিগোল্ড মানে ইয়াত এইটো খাই ভাল পাওঁ। এইটো একদম পূৰা কিমান ডাঙৰ দেখিছে নাই, এইটো বহুত দিন যাব। মানে এনেকুৱা দুটা লৈ লৈছোঁ। মানে সৰু সুৰা বস্তু একো নাপায়, চব মানে 2 কেজি 3 কেজি তেনেকুৱা ওজনৰে বস্তু পোৱা যায়। এটা কলগেট ল'লোঁ, এয়া কলগেটটো, কিন্তু মানে সেই এটা পিছত নাপায়, সেইকাৰণে 5টা একেলগে ল'ব লগা হৈছে। কিন্তু 5টা একেলগে লৈছোঁ যদি বহুত মানে সস্তাত পাইছোঁ বস্তুবোৰ, সেইকাৰণে মানে ডাঙৰ ডাঙৰ পেকেটে লৈ লৈছোঁ, আৰু বহুত দিন যাব তেতিয়া। কফি পাউডাৰ ল'বলগীয়া আছিলে, এয়াও 4টা পেকতে পোৱা গৈছে। মানে সিঙ্গল কে একোই নাই, সব মানে সব ডাঙৰ ডাঙৰ পেক কৰি থোৱা হৈছে।
চেনি কেনেকৈ ৰাখিছে দেখাম দেই চেনিখিনিও দেখিছে নাই এইটো মানে এটা চেনি ল'লে এইটো এবছৰমান যাব আমাৰ মানে আজি 6 মাহ মানে হ'ল নেকি চেনি লৈ যোৱা শেষে হোৱা নাই এয়া ইমান ডাঙৰ মানে গোটেই ডাঙৰ পেকেটটোৱে লৈ যাব লাগিব গোটেইখিনি মানে এটাতে 10টামান আছে আৰু আৰু এইটো চাগে 20 কেজিমান হ'ব নেকি চেনি পেকেট 20 কেজি চেনি পেকেটটো নিবা মই কি কৰিম ন আমি ইমান ডাঙৰ নিনো আমি মানে 5 কেজি মান লৈ যাওঁ এই 20 কেজিমান হ'ব চাগে এফালে কোকোকলাবোৰ আছে কোকোকলাবোৰ মানে এটা এটাকৈ নহয় গোটেইখিনি 10টা আছে ইয়াত 10টা আছে 10টা একেলগে বেচিব আৰু কি ল'লোঁ দেখাই দিছোঁ আৰু এটা দাঙিবই পৰা নাই কৰ্ণফ্লেক্স ইমান এইটো চাগে আমাৰ 6 মাহমান যাব নেকি ইমান ডাঙৰ কৰ্ণফ্লেক্স ভিতৰত 2টা পেকেট থাকে মানে এতিয়া মই চবতছে মোৰ ভাল লগা বস্তুটো ল'বলৈ আহিছোঁ মানে এয়া পাস্তা এইটো পেকেটটোত মানে 2টা ধৰণৰ পাস্তা থাকে আৰু 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 চাওমিন থাকে নুডলছ থাকে মানে এইটো বহুত ডাঙৰ এইটো মানে বহুত দিন যাব আৰু মোৰ কাৰণে মই এইটো 6 মাহৰ আগতে এটা লৈ গৈছিলোঁ শেষে হোৱা নাই দিলে তথাপিতো এটা লৈ গৈছোঁ এইটো বহুত বেছি ডাঙৰ দেখিছোঁ এতিয়া আহিছোঁ মছলা ছেকশ্যনত এইবোৰ মছলাবোৰ একদম ডাঙৰ ডাঙৰ ইমান ডাঙৰ টেমাতে পোৱা যায় ইয়াত আৰু মোৰ আজি ল'বলৈ আছে তেজপাতটো এইটো তেজপাত ল'লে আৰু বহুত দিন যাব মানে সেইকাৰণে এইটো লৈ লওঁ ইমান ডাঙৰ হয় এইবোৰ চব আছেই মোৰ ঘৰত বাৰু আনি থৈ আছিল আগতে সেইকাৰণে এইবোৰ নলওঁ এতিয়া অকল তেজপাতটোকে লৈছোঁ এইবোৰ ক'ল্ড ড্ৰিংকছবোৰ আমি ইমানকৈ নাখাওঁ যে সেইকাৰণে নাই লোৱা যেনিবা ক'ল্ড ড্ৰিংকছবোৰ এইবোৰ কিন্তু ইমান বেছি কম দামত পাইছোঁ নহয় মানে আমি যেতিয়া কিনো মানে তাৰ আধা দামত পাইছোঁ ইমানে কম দামত পাইছোঁ কিন্তু সেইবোৰ মানে নলওঁ এতিয়া ক'ল্ড ড্ৰিংকছ বেছিকৈ নাখাওঁ যিহেতু আমি এইটো ছেকশ্যনত মানে গোটেইবোৰ ৰুটিবোৰ বনাই থোৱা আছে ৰুটি মানে এইবোৰ জাষ্ট গৰম কৰিলে হয় আৰু এইবোৰ গোটেই ছেকশ্যনটো গোটেই ৰুটি আমি এইবোৰ নিকিনো আমি ঘৰতে ৰুটি বনাই খাওঁ যিহেতু ইয়াৰ মানুহখিনিয়ে এনেকৈ নবনায় সেইকাৰণে সিহঁতি গৰম কৰি খায় এয়া গোটেই ৰুটিবোৰ আছে এই ছেকশ্যনত গোটেই ৰুটি আৰু মানে चाहिए क्या बहुत पतला है नहीं चाहिए रख दो घर में बनाएंगे আমি মানে আটা লোৱাৰ কথা আছিলে যে আটা নাছিলে সেইকাৰণে আটা ল'ম বুলি ভাবিলোঁ কিন্তু এই আটাটো হৈছে 23 কিলো এই 23 কিলোটো লৈ বাৰু আমি কি কৰিম বাৰু ন সেইকাৰণে এইটো নলওঁ পাই মানে কমকৈ একো পোৱাই নাই মানে 23 কিলো নিপিনি ঘৰত কি কৰিম ন এইটো 2 বছৰমান যাব চাগে আমাৰ এতিয়া মই ল'ম চবতছে ভাল লগা বস্তুটো আঙুৰ আঙুৰ ইমান ডাঙৰ পেকেট এটা লৈছোঁ এইটো মানে মই আঙুৰ যিহেতু খায়ে থাকোঁ বহুত খাওঁ সেইকাৰণে এইটো লৈ লৈছোঁ ইমান ডাঙৰ এটা আমি সদায় খোৱা মাছটো দেখাই দিছিলোঁ আপোনালোকক এইটো হৈছে চেমন এটা লৈছোঁ আৰু কেইটা দিয়ে এক হা আৰু এটা মাছ মানে এই মাছটো যে খাবলৈ বহুত বেছিয়ে টেষ্টি এইটো স্নেপাৰ হয় নামটো স্নেপাৰ হয় দামটো বহুত খাবলৈ টেষ্টি হয় এইটো আৰু এটা বস্তু দেখাম দে আপোনালোকক এইটো হৈছে মিছা মাছটো মানে ডাঙৰ মিছা মাছ এয়া কিন্তু আজি এইটো নলওঁ এইটো মানে আমাৰ এজনে খাই খুব ভাল পায় কিন্তু আজি এইটো নলওঁ আজি যিহেতু 2টা মাছ ল'লোৱে বেয়া হৈ যাব সেইকাৰণে আজি এইটো নলওঁ এইটো হৈছে গাহৰি মানে মাংসটো এনে ব্ৰেকফাষ্টত খায় মানুহবোৰে গাহৰি মাংসটো স্লাইচ কৰি কাটি থোৱা আছে ন चाहिए क्या नहीं अभी नहीं खाता है এইটো মানে গাহৰিৰ পৰা স্লাইচ হয় শ্বপিং কৰি যি কিনিব আছিলে কিনিলোঁ এনেই মানে নিকিনোকৈ আহোঁ কিন্তু যেতিয়া দোকানখন পাওঁহি মানে কি যে উঠাওঁ নহয় নিজে বুজি নাপাওঁ সেইকাৰণে এতিয়া হৈ গ'ল আৰু কিনি বস্তুবোৰ এতিয়া যাওঁ বিলিং কৰিবৰ কাৰণে আজি আমাৰ মাৰ্কেটিং কৰা হৈ গ'ল আৰু এতিয়া ঘৰলৈ গৈ আছোঁ যিহেতু এতিয়া 12টা বাজিলে আৰু এতিয়া গৈ ভাত পানী বনোৱাৰ কথা আছে সেইকাৰণে প্ৰথমতে গৈ কিবা এটা বনাই ন তাৰপিছত আপোনালোকক দেখাই আছোঁ যে দিনটো কি কৰা হয় সেইখিনি আপোনালোকৰ লগত দেখাম আৰু ঠিক আছে বলক এতিয়া ঘৰলৈ যাওঁ তেন্তে আহিয়ে মানে একদম খানা বনোৱাত লাগি গৈছোঁ আৰু টাইম বহুত হৈ গ'ল অলৰেডি 2টা বাজিলেই এতিয়ালৈকে খানা হোৱাই নাই
আজি মানে মাছটো আনিছিলোঁ যে দেখাইছিলোঁ আপোনালোকক স্নেপাৰ মাছটো সেই স্নেপাৰ মাছ আৰু ভোল দি বনাইছোঁ একচুৱেলি ঘৰৰ ভোল দি আৰু ফ্ৰেঞ্চবিন আনিছিলোঁ ফ্ৰেঞ্চবিনৰ ভাজি সেয়াই আৰু ভাত আৰু মাছে ভোলে আৰু ফ্ৰেঞ্চবিনৰ ভাজি সেয়াই অলৰেডি যিহেতু 2টা বাজিলেই সেইকাৰণে ভাতটো খাই লওঁ আৰু যে ইমান বেছি মাথাটো বিষাইছে নহয় মই মানে ক'ৰবাত ওলাই গ'লেই মাথাটো বিষাই আহে মাইগ্ৰেনৰ প্ৰব্লেমটো আপোনালোকে গম পায়েই আৰু সেয়াই ক'ৰবালৈ যাবই নোৱাৰোঁ মানে ৰ'দত ওলালে অলপ মাথাটো বিষায় প্ৰথমতে ভাতটো খাই লওঁ ভাতটো খাই অলপমান ৰেষ্ট লওঁ তাৰপিছতহে আপোনালোকক লগ পাই আছোঁ আৰু কালি একচুৱেলি আৰু ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল ইমানেই বেছি মাথা বিষালে আৰু মই শুই থাকিলোঁ একচুৱেলি সেইকাৰণে ভাবিলোঁ কি আজি ৰাতিপুৱা শুই উঠি এতিয়া ভিডিঅ'টো শেষ কৰি দিওঁ যিহেতু ভিডিঅ'টো শেষ নকৰিলোঁ কালি আমাৰ কমেণ্ট ছেকশ্যনত থাকি গ'ল সেইকাৰণে এতিয়া আমি ষ্টাৰ্ট কৰোঁ আমাৰ আজিৰ কমেণ্ট ছেকশ্যনটো আজিৰ ফাৰ্ষ্ট কমেণ্টটো পঢ়িম শ্ৰীময়ীজ ব্লগ ভাল লাগিল ময়ূৰী এগৰাকী মোৰ বৌ হয় আৰু মই যেতিয়া ডিব্ৰুগড় গৈছিলোঁ আপোনালোকে হয়তো ভিডিঅ' চাইছিলে মই বৌহঁতৰ ঘৰলৈও গৈছিলোঁ আৰু মই ভিডিঅ' বনাইছিলোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো নাই চোৱা মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম আৰু আপোনালোকে চাব বৌৰ লগত বহুত ধুনীয়া টাইম স্পেণ্ড কৰিলোঁ মই থেংক ইউ ছ' মাছ বৌ আৰু ছেকেণ্ড কমেণ্টটো পঢ়োঁ বিক্ৰমজিৎ বৰ্মন ইউ আৰ টু কিউট থেংক ইউ ছ' মাছ নেক্সট কমেণ্টটো পঢ়িম লোভা এণ্টাৰটেইনমেণ্ট এগৰাকী বা হয় আৰু এই বাগৰাকীও US-তে থাকে বা US-ৰ মিচিগানত থাকে বাৰ লগতো এটা ভাল সম্পৰ্ক গঢ়ি উঠিছে নতুনকৈ আমি ফোনতো কথা পাতিছোঁ বাৰ লগত ভাল লাগে বাৰ লগত কথা পাতি একচুৱেলি বাৰো এটা ইউটিউব চেনেল আছে আৰু মই বাৰু বাৰ ইউটিউব চেনেলৰ লিংকটো আপোনালোকক দি দিম বহুত ধুনীয়া ধুনীয়া ভিডিঅ' বনাই পায়ো লোভা এণ্টাৰটেইনমেণ্ট ভাল লাগিল থেংক ইউ ছ' মাছ বা আৰু নেক্সট কমেণ্টটো পঢ়িম কুলসুমা ৰহমান ভেৰি নাইচ ব্লগ ফ্ৰম শিৱসাগৰ থেংক ইউ ছ' মাছ আপোনাৰ কমেণ্টটোৰ বাবে শিৱসাগৰৰ মানুহ বুলি ক'লে কিবা এটা আপোন যে লাগি যায় আমি একচুৱেলি মানে আমি শিৱসাগৰৰে হয় সেইকাৰণে কিবা এটা আপোন লাগে থেংক ইউ ছ' মাছ আপোনাৰ কমেণ্টটোৰ বাবে নেক্সট কমেণ্টটো পঢ়িম কৰিশ্মাছ ক্ৰিয়েশ্যন বহুত ভাল লাগিল থেংক ইউ ছ' মাছ তোমাৰ কমেণ্টটোৰ বাবে আৰু আশা কৰোঁ এনেকৈ কমেণ্ট দি যাবা আৰু মৰম দি যাবা নেক্সট কমেণ্টটো পঢ়িম মঞ্জুৰাৰ সাধুকথা আৰু কবিতা ভিডিঅ'টো চাই বৰ ভাল লাগিল দেই থেংক ইউ ছ' মাছ আৰু আপোনালোকে এনেকৈ মৰম চেনেহ দি থাকিলে মই দুদিন ভিডিঅ' বনাই থাকিব পাৰিম আৰু আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে আৰু নতুন কথা শিকিব পালে আমাৰ এখন মানে হ'লচেল দোকান নামটো চেমছ ক্লাব আপোনালোকে সেইখনৰ কথাও জানিব পাৰিলে ভৱিষ্যতে আপোনালোকৰ যদি কিবা মানে US-ত অহা প্লেনিং থাকে তেতিয়া আপোনালোকে হ'লচেল দোকান বিচাৰিবলগীয়া হ'লে এই দোকানখনত যাব পাৰে মানে ইয়াত নোপোৱা বস্তু একোৱেই নাই কাপোৰৰ পৰা আদি কৰি আমি সকলো বস্তুৱে পাওঁ মানে খোৱা বস্তু যিকোনো বস্তুৱে টিভি ফোন সব সকলো বস্তুৱে পোৱা যায় ইয়াত এখন হ'লচেল দোকান হয় মই অলৰেডি ক'লোৱেই আৰু সেইবোৰ মানে আপোনালোকৰ যাতে সুবিধা হওক পিছত যদি আহে আপোনালোক US সেই বুলি ভাবিয়ে মই আজি সেই ব্লগটো বনালোঁ আশা কৰোঁ আপোনালোকে সকলোৱে মোৰ ব্লগটো চাই ভাল পালে ঠিক আছে তেন্তে আজিৰ ব্লগটো আৰু বেছি আগ নবঢ়াওঁ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আৰু প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'টো আপোনালোকৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব আৰু আপোনালোকেতো কমেণ্ট কৰেই ধুনীয়া কমেণ্টবোৰ কৰে আৰু আপোনালোকৰ ধুনীয়া কমেণ্টবোৰ পঢ়িবৰ কাৰণে মই ৰৈ থাকোঁ হয়তো নেক্সট কমেণ্টটো আপোনাৰো মই পঢ়িব পাৰোঁ সেইকাৰণে প্লিজ আপোনালোকে ধুনীয়া কমেণ্টবোৰ কৰি যাব ঠিক আছে আজিলৈ তেন্তে ভিডিঅ'টো সামৰণি মাৰিলোঁ আকৌ লগ পাই আছোঁ এটা নতুন ভিডিঅ'ত